प्रमोद बर जाम्बा बका दैलि दिल्ली नागपुर पলাই আছে जाम्बा दिल्ली नागपुर पলাই থাকক খবৰ এতিয়া বিজেপিয়ে বিটিসি ইলেকশনটো বৰে সুইজাৰলেণ্ড বনাব কৈছিল একই হোৱা নাই আমি সুইজাৰলেণ্ডত আছে না বিটিসিত আছে মই সুধিছিলো ইহঁতে বিটিসিত আছে বুলি কৈছে সুইজাৰলেণ্ডত মই ঘূৰিব কাৰণে পাঠাবহে কৈ আছো চৰকাৰ আহক বেৰগাঁও সমষ্টিৰ পৰা 10 জনমান সুইজাৰলেণ্ড চাই পেলাই আহক আৰু কওক সুইজাৰলেণ্ডটো কেনেকুৱা প্ৰমোদ বৰ জাম্বা বকা दैलि दिल्ली नागपुर पলাই আছে जाम्बा दिल्ली नागपुर पলাই থাকক খবৰ এতিয়া বিজেপিয়ে বিটিসি ইলেকশনটো অকলে খেলিব বুলি বিজেপি অলৰেডি ঘোষণা হোক প্ৰমোদ বৰ আমিও অকলে খেলিম বুলি ক'ব চাওছে না দিল্লী নাগপুৰ পলাই আছে দিল্লী নাগপুৰ বিটিসিতে নাথাকে মানে এনেকুৱা ভয় খাই আছে এতিয়া মানে এইবাৰতো বিজেপি চৰকাৰ গঠন কৰিব ইউপিপিএল শেষ মেলা ইউপিপিএল চৰকাৰৰ দিনত বেছি মদৰ দোকান দেখিছো মই আমাৰ দিনত এনেকুৱা মদৰ দোকান আছিল এইটো প্ৰমোদ বৰে সব জন্ম দিয়া প্ৰমোদ বৰৰ চৰকাৰৰ দিনত এতিয়া দুটা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন খুলিছে আপুনি গম পাইছে আৰু প্ৰমোদ বৰৰ দিনতে এতিয়া আৰু নতুন একটা পলিটিক্যাল পাৰ্টি খুলিবলৈ গৈ আছো আমি শুনি আছো এইটো কিহৰ কাৰণে কৈছে প্ৰমোদ বৰৰ কাৰণে প্ৰমোদ বৰয়ে যাক লৈ পেলাই চুক্তি কৰিছিল এনডিএফবি সকলক লৈ পেলাই এনডিএফবিক যেটো সমস্যা সেইটো সি সমাধান কৰি দিব পৰা নাই বা কৰা নাই সেইকাৰণে আজি এক্স এনডিএফবি সকলে প্ৰমোদৰ পৰা আঁতৰি আহি নতুন পলিটিক্যাল পাৰ্টি খুলিবলৈ গৈ আছে মই শুনিছো এইটো প্ৰমোদ বৰৰ কথা প্ৰমোদ বৰ পালে একটা দুটা এতিয়া ইউপিপিএলৰ পোষ্টত কি আছে কি নাই মইতো সেইদিনাই জনাই দিছো কিছুমান পোষ্ট আছে 4 বছৰ 5 বছৰ 15 বছৰত সি এইবিলাক পোষ্ট ফিল আপ কৰিব পৰা নাই এই ভ্যাকেন্সিটো ইহঁতকৈ দি দিছে অকলে খেলিব বুলি অলৰেডি ঘোষণাই কৰিছে আমি বিপিএফ হিচাপে বিজেপিও ইয়াৰ কি মিত্ৰতাৰ কথা সেপ্টেম্বৰৰ 100% চৰকাৰ আমাৰ নেক্সটত বিজেপিৰ পজিশনটো ভাল বিপিএফটো এক নাম্বাৰ নেক্সটত বিজেপিৰ পজিশনটো ভাল ইউপিপিএল বুলি ক'লে একো নাই দেই থ্যাংক ইউ মোৰ এটাই কথা আপুনি গোটেই জীৱনটো অপিনিয়ন আৰু যুক্তি দি যাব না জাতিৰ স্বাৰ্থত কিবা এটা কৰিব সমাজৰ স্বাৰ্থত কিবা এটা কৰিব যে বিজেপিৰ লগত থাকি আজি যদি মই শান্তি আনিব পাৰিছো দুটামান ইনষ্টিটিউচন বনাব পাৰিছো কিবা কাম কৰিব পাৰিছো তো মই গোটেই জীৱনটো চিঞৰি থাকিম না কিবা এটা কৰিম মোৰ কাৰণে প্ৰমোদ দা ঠিক কথা শান্তি অনাৰ কাৰণে আপোনালোকৰ আন্দোলন হোৱা নাছিলে বৰং আপোনালোকৰ জাতিৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ কাৰণে পৃথক ৰাজ্যৰ পক্ষপাতি নেকি আপুনি পৃথক ৰাজ্যৰ পক্ষপাতি নেকি কক এতিয়াই কক আপুনি সেপাৰেট ষ্টেটৰ পক্ষপাতি বিচাৰে আপুনি আজি কক আপুনি বিচাৰে কৈ দিয়ক দ্বিখণ্ডিত কৰিব বিচাৰে আপুনি কৈ দিয়ক আজি কক একদম ওপেন সবে চাই আছে মানে মই এটোৱে কই ডিভাইড আসাম 50-50 আছিল ডিভাইড আসাম 50-50 সাপোৰ্টাৰ আছিল এনডিপি ডিমান্ড ডিভাইড আসাম 50-50 সাপোৰ্টাৰ সেপাৰেট ষ্টেট আছিল উল্টাই মই হুদিম আপোনাক অখিল গগৈ লাগে অসম আৰু ভাগ হৈ যাক ৰাজ্য আপুনি খুটক মই ডাঙৰ এইটো নিতি যে আপুনি মই এতিয়া অখিল গগৈ স্থাপন কৰা প্ৰশ্ন উত্তৰ দিব বিচাৰিছো আপুনি আজিকালি নিতুমনি হাইকা ডাঙৰীয়া কি কৈছে অখিল গগৈ আপুনি আজিকালি পৃথক বৰলা নিবিচাৰে আপুনি দিয়া নাই না মোক নেদিলে মই ৰখি থাকিম মোৰটো সমাজ আপুনি নিজৰ লক্ষ্যৰ পৰা আঁতৰি আহিছে না চুক্তি হৈ গল আপুনি আপোনাৰ বিজেপিৰ লগত লক্ষ্যৰ পৰা আঁতৰি আহিছে 1993 বিএসসি চুক্তি হল ৰাপ ষ্টেট নেদিলে 2003 বিটিসি চুক্তি হল ষ্টেট নেদিলে 2020 গুটি আমাৰ যিখিনি অস্ত্ৰধাৰী দাদা ভাই আছিলে একেলগে আমি শান্তিৰ স্বাৰ্থত চুক্তি কৰিছো যেহেতু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পৃথক ৰাজ্য নেদিয়ে বড়ো জনগোষ্ঠীক আমি তেনেকুৱা ৰাখি থব নোৱাৰো বড়ো জনগোষ্ঠীক আগুৱাই লৈ যাব লাগিব অঞ্চলটো আগুৱাই লৈ যাব লাগিব কিন্তু প্ৰমোদ দা ইটো কথা ক'ব নালাগে আমাৰ এজেন্ডাটো আমি ক্লিয়াৰ আমি এটা 1 মিনিটৰ কাৰণেও পাহৰি পেলাই কোনো কাম কৰা নাই শান্তিৰ কাৰণে কৰা নাছিলে মানে আজিৰ যিটো আপুনি শান্তিৰ কথা কৈছে যে আন্দোলন নকৰি শান্তি তো আমি ব্লাড সেটটো বিচাৰে নেকি আপুনি নাম্বাৰ 1 আপুনি খটাই ব্লাড সেট বিচাৰে নেকি নাম্বাৰ 2 ব্লাড সেট বিচাৰে নেকি আপুনি আইএম প্ৰতিষ্ঠা কৰিবৰ কাৰণে আন্দোলন কৰা নাছিলে কি প্ৰতিষ্ঠা এখন আইএম বা এটা বিষয়টো আগলৈ লৈ কাৰণে আন্দোলন কৰা নাছিলে পৃথক ৰাজ্য বিচাৰিছিল আপুনি দিয়ক পৃথক ৰাজ্য নিজৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ কাৰণে বড়ো অঞ্চলত বড়ো মানুহে নিজৰ স্বাভিমান জাতীয় অস্তিত্ব ৰক্ষাৰ কাৰণে আন্দোলন কৰিছো আৰু মই শিৱ হৈ পেলাই বিজেপিৰ লগত কম্প্ৰমাইজ কৰি মই চৰকাৰটো দায়িত্ব লৈ পেলাই 21টা জিআই টেকিং কৰিলো আপুনি কেইটা কৰিলে অসমীয়াৰ জিআই টেকিং কক আপুনি কেইটা কৰিলে কেইটা কৰিছে মোৰ এতিয়া খাদ্যৰ পৰা লৈ পেলাই আৰণ্যাই গামছা দখনা নাফাম
আমাৰ যিমান আছে অনলা খাৰে আঞ্জা সব মানে আমাৰ সিপুং আহি গ'ল আপুনি কি কৰিলে প্ৰমোদা সেইটো এডমিনিষ্ট্ৰেটিভ কাম হা হেবিলাক এডমিনিষ্ট্ৰেটিভ কাম আপুনি এডমিনিষ্ট্ৰেটিভ কৰিব পৰা নাই যে আপুনি এডমিনিষ্ট্ৰেটিভ কৰিব পৰা নাই যে কিটা কৰিব আপুনি এডমিনিষ্ট্ৰেটিভ যেতিয়ালৈকে এডমিনিষ্ট্ৰেটিভ কৰিব আপোনাৰ গামছা হেৰাই যাব আজি জিআই টেকিং হল কিবা কয় যেতিয়ালৈকে আপুনি এডমিনিষ্ট্ৰেটিভ কাম কৰিব আপোনাৰ সব হেৰাই যাব তেতিয়ালৈকে কিয় ৰখি থাকিব আপুনি আজি অসম চুক্তি 85 হল আজিলৈকে বহুত দফা ৰৈ থাকিল কিয় ৰৈ থাকিল কোনবাটো মাথা লুগাব লাগিছিল না চুক্তিটো ইফাল নহয় খিফাল কৰি চুক্তি ৰূপায়ণ কৰিবৰ কাৰণে তো আজি প্ৰেক্টিকেল হওক বাস্তৱ হওক আমি 30 বছৰ সংগ্ৰাম কৰি আপুনিও সংগ্ৰাম কৰিছে আমি নিজকে কিবা ইমোশন কলি হেৰাই পেৰাব নালাগে কংগ্ৰেছও ভাৰতৰে দল বিজেপিও ভাৰতৰে দল 10টা পইণ্ট মই আগতে কৈছো এতিয়া যদি মোক কবাতে 10টা কংগ্ৰেছৰ বেয়া কম 10টা বিজেপিৰ বেয়া কম 10টা বিজেপিৰ ভাল কম 10টা কংগ্ৰেছৰ বেয়া কম 10টা বিজেপিৰ বেয়া কম এনে লৰা ধেমালি